হেল্ল' গাইজ স্বাগতম জনাইছোঁ সুনু ডেইলি ব্লগলৈ আপোনালোকক সকলোকে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ ভগৱানে সকলোকে ভালে কুশলে ৰাখক আজি নতুন ব্লগ এটা লৈ আপোনালোকক ওচৰলৈ আহিছোঁ মই আজি পাৰ্চেল কেইটামান আহিছে সেইকাৰণে মই ভাবিলোঁ আপোনালোকক পাৰ্চেল কেইটা দেখাই দিওঁ কিনো আহিছে কিনো নাই আপোনালোকেও চাওক মোৰ লগত এইটো वायरलेस माइक्रोफोन है हाजबेंडे अर्डार दिছিলে এতিয়া আজি খুলিছো আৰু হল কেদিনমান বাৰু কিন্তু মই আপোনালোকক দেখুৱা হোৱা নাছিলে সেইকাৰণে মই ভাবিলো আজি দেখাই দিও আৰু আপোনালোকক দেখাই দিছো এটো হয় এনেকুৱা ভালকে খুলি অলপ দেখাই দিছো মানে সাউন্ডটো কেতিয়াবা অলপ দিগদাৰ হয় ন সেইকাৰণে ভাবিলো হাজবেন্ডে ক'লে কি অৰ্ডাৰ দি দিও অৰ্ডাৰ দি দিলে তো দেখিছে নহয় কিমান মানে দিগদাৰ হয় নহয় সাউন্ডৰ কাৰণে ভালকে আৱাজটো নাহে ক্লিয়াৰ নাহে বহু দিনতে দিম বুলি ভাবিছো দিয়া নাছিলো বাৰু আজি আৰু এইকিটা আজি আহিছে পাৰ্সেল কিটা মই আপোনালোকক দেখাই দিছো গলুমলু নাইট ড্ৰেছ হয় বহু দিন হল অৰ্ডাৰ দিয়া কিন্তু অহা নাছিল আজি আহি পালে মই গম পোৱা নাছিলো কি আছে কি নাই অহা সেই কাৰণে আপোনালোকক মই দেখাই দিছো চাও এটো এজুৰ এফালে পেন্টিটো আছে হিহঁতৰ আৰু আনফালে এজু এফালে পেন্টিটো আৰু এজু এফালে পেন্টিটো আছে আৰু এটা আহিছে পাৰ্সেল আপোনালোকক দেখাই আছো सबसे ভাল লাগিছে মোৰ কিন্তু এটো দেই এইসু চাকচোন একদম অৰিজিনাল নিচিনা চুলি দেখিছেনে অৰিজিনাল নিচিনা একদম কোমল কোমল হয় এফালে এটো লগাই থৈছে ফুল লগাই থৈছে ফুলটো একদম ৰেডিমেডে হয় মানে সেই কাৰণে এনেকে মাথাটো ঘুৰাই দিব লাগিব আমাৰ লাডু ৰাণীক আহিলে পাৰ্সেল আৰু আজি কোড গৈ আছো কোড নাই যে আপোনালোকে চাই থাকিব দে ভিডিওটো নাপাহৰিব কিন্তু স্কিপ নকৰাকে চাই থাকিব আৰু দেখাম আজি কোড গৈ আছো আপোনালোকক হেতু হেখলৈকে চালেহে গম পাব ভিডিওটো হা আৰু কি কৰিছো কিনে কৰা চাই থাকিব এফালে আমাৰ দেখিছে আনফালে আমাৰ বেটি খেলি আছে খেলি থাকক খেলি আছে মই ভিডিও কৰি আছো মেকুৰী কিটা সাউন্ডে ডাঙৰে হৈছে আৰু ভিতৰলে আহিছে কিমকৰ পৰা আহিছে কি আহিছে একো ক'ব নোৱাৰো কিন্তু আমাৰ ইয়াতে বহুত দিনৰ পৰা আছে পোৱালি কিটা লৈ মেলি মেকুৰীজনী ইয়াতে আছে সেই কাৰণে মই কি খাব দিও বুলি ভাবি পেডিকি কিটা মই ৰকিলে অনা আছিল ফাৰ্ষ্টতে এইকিটা দি দিলো মৰ্নিংতে আৰু মই মানে ইহঁতক 3 টাইম দিয়া হয় আৰু খাব কাৰণে অলপ গাখিও দি দিও বুলি ভাবিছো পোৱালি কিটা পেডিকি খাব নোৱাৰিব বুলি ভাবি মই গাখি অলপমান দি দিলো কিন্তু মাকজনীহে খাইছে দেখিছেনে পোৱালি কিটা সাউন্ডে ডাঙৰে হলকে আৰু পেডিকি খাই আছে বাৰু ইহঁতি এতিয়া সাউন্ডে বহুত ডাঙৰ হৈছেগে আৰু একদম সৰুতে অহা ইহঁতি তাকে এতিয়া মই ক'ত গৈ আছো চাই থাকক আপোনালোকে ভিডিওটো এই দেখিছে নহয় ঘৰলৈ আহিছে মা আহি চাওক না একদম মানে নাতিনিয়ে আহিছে বুলি গম পাই গেট খুলিবলৈ দৌৰ মাৰি আহিছে আহি চাব দে একদম মানে ক'বলৈ কথা নাই ফুটি নাতিনিয়েকক পালে মানে আৰু একোৱে নালাগে মাক সেইকাৰণে ভাল পায় যিমান যি হলো আইতাকতে ধৰক মানে নাতিনি পালে নচাই ভাল পায় এইটো দেখিছে ন হাঁহি একদম 32টা উলিয়াই দিছে একে মাংস লৈ আহিছিলো পাপাই ছাগলী মাংসই খায় ব্ৰইলাৰ মাংস নাখায় সেইকাৰণে লৈ আহিলো অলপমান তাকে মই বহুত দিন হৈ গ'ল বনোৱা নাই মই বনাও বুলি ভাবিছো তাকে বনাই আছে এইটো চাওক মিক্সিতে মায়ে জালুক পিচি থৈছিলে জালুক অলপমান নহৰু আদা সকলো পিচি থৈছিলে মই পিঁয়াজ অলপমান দি পিচিলো আমাৰ ৰখি দেখিছে নে একদম ফুচি মানে ক'বলৈ কথা নাই আৰু ই মানে দেখি এই পোৱালিখিনি দেখিছে ইহঁতি মানে একদম জুকাই আছে আৰু ৰকিয়ে বুকি আছে তাকে এফালে আনফালে মই কেৰাহীত তেল বহাই দিলো তেল বহাই লৈ গৰম কৰিলো গোটেই মছলা পিচি থৈছিলো তাতে মই ঢালি দি লৈ পিনি এতিয়া মই ভালদৰে লৰাম আৰু বহুত দিনৰ পিছতে খাই ঘৰলৈ আহিছো বাৰু ঘৰলৈ আহিলে পিনি তাকে মই খাই লওঁ বুলি এইখিনি আজি বনাই দিওঁ মোৰ হাতৰ পৰা কিমানো মায়ে সদায় বনাই থাকিব আৰু মায়ে আনফালে পেটিক মানে মালিচ কৰি আছে মায়ে মালিচে কৰে মই ঘৰত থাকিলেতো মালিচ কৰা নহয় গা ধোৱা নহয় মায়ে গা ধুৱাই লৈ পিনি এতিয়া পেটিক মালিচ কৰি আছে আনফালে মই হালধি অলপমান দি দিছোঁ গোটেইখিনি মছলা আৰু ইয়াতে যি মছলা মটন মছলা সকলো মছলা মানুহজনে লৈ আহিছিলে লৈ পিনি নাই মটন ভালকৈ অকণ বনাবা দেই বুলি কৈছে সেইটো কাৰণে মই বনাই দিছোঁ আৰু মাহঁতেও খাব পাপাহঁতেও খাব বহুত দিনৰ পিছত একেলগতে খাম বুলি সেইফালে সেইটোৱে কাম কৰি আছোঁ ইটো ইফালে আকৌ আনফালে মানুহজনে কৈছে চাহ মই কৈছোঁ কিহৰ চাহ খাব লাগে চাহ নালাগে খাবলৈ নাই নহয় চাহ খামেই কৈ আছে এতিয়া দুপৰীয়া ভাত খোৱা টাইম মায়ে মানুহজনে কৈছে চাহ খাম ঠিক আছে মই বনাম বুলি কৈ আকৌ চাহো বনাবলগীয়া হৈছে দেখিছোঁ নহয় এনেকৈ যেতিয়া তেল ভাৱটো আহে তেতিয়া মছলাখিনি মই দি দিওঁ আৰু ভালদৰে মিক্স কৰি ল'ম
আৰু কোনে কোনে বনায় এনেকৈ মোৰ নিচিনা বনাই কেতিয়াবা খাই চাব দেই আৰু কমেণ্ট কৰি জনাব কিন্তু কেনেকুৱা লাগে। অলপ বনাওঁ আৰু ভাল লাগে বনাই। জলকীয়া অলপমান দি দিলোঁ, কিন্তু জলকীয়াটো বেছিয়ে জ্বলা হৈ গ'ল দেই মই দিওঁতে। মানে জালুকো দি দিছিলে, জলকীয়াও দি দিয়া হ'ল, জলকীয়া সকলো পিচি ল'লোঁ দেই। পিচি লৈ পিনি মই এনেকৈ বনাওঁ আৰু আপোনালোকে কেনেকৈ বনাই জনাব। দেখিছেনে তেল তেল ভাতটো আহিছে, শুকাই গ'ল যে পানীটো নাইকিয়া হৈ গ'ল। তেতিয়া মই মটনখিনি দি দিছোঁ। আৰু আনফালে মানুহজনৰ কাৰণে চাহ, লগতে মানুহজনৰ কাৰণে বুলি নহয়, মোৰ কাৰণে ময়ো বনাইছোঁ যিহেতুকে খাই লৈছোঁ আৰু। এই দেখিছে নহয়, আমাৰ মানে চাহ খোৱা কোনো টাইম টেবুল নাই আৰু, যেতিয়া পাৰোঁ তেতিয়াই খাই দিওঁ। এই দেখিছে হৈ গৈছে। আৰু আনফালে মানে মই কি কৰিছোঁ, পানী অলপমান বহাই দিছোঁ, নিমখ অলপমান দি দিছোঁ সোৱাদ অনুসৰি, আৰু পানী অলপমান বহাই দিছোঁ। কুকাৰত মানে চিটি মাৰাব লাগিব আৰু, তেতিয়া সোনকালে সিজি যাব। সেইটো এই দেখিছে পানী বহাই দিলোঁ। পানী বহাই লৈ পিনি মই সেইখিনি কুকাৰতে বহাই দিলোঁ। কুকাৰতে 4-5টামান চিটি মৰালোঁ। মায়ে লোকেল কণী বনাই থৈছিলে, আৰু মই কৈছোঁ হাজবেণ্ডক উঠাম বুলি, নালাগে মাৰিছে। মা কিবা এটা কওক, মানুহজনে কৈছে তুমি চাউণ্ড দিবাহে, নকলেও হ'ব দিয়া। সেইটো তাইক মায়ে একদম মানে বেটিক লৈ মেলি ইফালে ইফালে ঘূৰি ফুৰে আৰু। এজনী আমাৰ মাহী হয়, কথা পাতি আছে মায়ে, আৰু মানুহজন গ'ল সোণাৰী ঘৰলৈ গৈ মোৰ আঙুঠি এটা আনিবলগীয়া আছিলে, এইটো লৈ আহিলেগৈ মানুহজনে। তাকে পিন্ধি দেখাই আছোঁ আপোনালোকক, কেনেকুৱা লাগিছে জনাব দেই। আগতে আছিলে মানে, কিন্তু বেয়া হৈ গৈছিলে, অলপ ভাগি গৈছিলে, সেইকাৰণে আকৌ পুনৰবাৰ মানুহজনে অকণমান ডাঙৰকৈ ডাঠকৈ বনোৱাই দিওঁ বুলি কৈ ডাঠকৈ বনোৱাই দিছে। কেনেকুৱা লাগিছে জনাব। আৰু ৰকি যে কি ক'ব নহয়, একদম মানে আমি এতিয়া সন্ধিয়া হৈ গ'ল, ৰুমলৈ আহিবলৈ হৈছে আৰু টাইমটো। আমি কৈছোঁ ৰকি তোক নিনো, তই থাক তই ইয়াতে থাক বুলি কৈছোঁ। নাই একদম মানে দেখিছে নহয়, নিনো বুলি ভুকি আছে মানে, তাক নিব লাগে। আৰু দেখিছে এইটো আমাৰ মায়ে একদম ভৰিত লৈ পিনি বাহিৰত পূৰা সিফালে আৰু একদম নাতিনীয়েকক পালেতো ক'বলৈ কথা নাই। আৰু এইটো দেখিছে ন, আমাৰ ভাইটি হয়, আমাৰ ঘৰতে থাকে বাৰু। এইটো আমি হৈ গ'ল, এতিয়া আমি আহি আছোঁ ৰুমলৈ আহি আছোঁ, দেখাই দিছোঁ আপোনালোকক অলপ। এনেকৈ সৰু বেবীও লৈ আছোঁ ন, দিগদাৰ হৈ যায়, যিমানখিনি পাৰিছোঁ দেখাইছোঁ আৰু আপোনালোকক চাই থাকিব দেই ভিডিঅ'টো। আৰু কি কৰিছোঁ কি নাই কৰা চাব। মানুহজনে কৈ আছে যে কি আজি মই পকৰি খাম, বহুত দিন হৈ গ'ল পকৰি খোৱা নাই, তোমাৰ হাতৰ মানে দাইলৰ পকৰি খাম। সেইটো কাৰণে মই ঠিক আছে বনাই দিম বুলি কৈ লৈ পিনে। আৰু এইফালে আমাৰ ৰকি বাবু চাম, দেখিছে একদম মানে ক'বলৈ কথা নাই আৰু। ইয়াৰ মানে একদম গাড়ীত উঠিবলৈ, এতিয়া ভিডিঅ' বনাই আছোঁ, সি এইফালে আহি লৈ পিনি মোৰ বিচনাত জঁপিয়াই আছে। এইখিনি মই তিয়াই থৈছিলোঁ, তিয়াই লৈ পিনি মই পিচি দিলোঁ। পিচি লৈ ইয়াতে বেচন অলপ দি দিছোঁ, চ'দা চাহ মানে অলপ দি দিছোঁ, তাৰপিছতে আৰু পিঁয়াজ নহৰু সকলোখিনি দি লৈ পিনি ইয়াতে মই মিক্স কৰি লৈছোঁ, মছলাখিনিও দি দিছোঁ। খাই কিন্তু বহুত ভাল লাগে, আপোনালোকে এনেকৈ বনাই খাই চাব। এইফালে মই কেৰাহীটো তেলখিনি গৰম কৰি আছোঁ, আনফালে গলুমলুৰ কাৰণে ইহঁতক পিঁয়াজ আৰু নহৰু দিয়া নহয় যিহেতুকে, সেইকাৰণে মই এইফালে কেৰাহীটোত মানে ইহঁতক বনাই দিছোঁ। এইফালে এইখিনি মছলাটো ইহঁতৰ কাৰণে কমকৈ দি লৈ পিনি বনাই দিছোঁ। এইফালে আমাৰ কাৰণে বনাই আছোঁ, আৰু আনফালে গলুমলুৰ কাৰণে বনাই আছোঁ, পিঁয়াজ নিদিয়াকৈ মানে ইহঁতৰ কাৰণে বেলেগকৈ বনাই আছোঁ, চাহৰ লগত খাম বুলি। আৰু তাকে আপোনালোককো দেখাই দিলোঁ কি কৰি আছোঁ কি নাই কৰা। আৰু সেইটোৱে আৰু খাই ভাল লাগে পকৰি। কেতিয়াবা ঠাণ্ডা দিনত পকৰিটো বেছি খাই ভাল লাগে ন। আলু চপো মই বনাওঁ, কিন্তু কেতিয়াবা বনালে আপোনালোকক দেখাম, ভাল লাগে আলু চপ খাই। কিন্তু মোৰ মানুহজনে আলু নাখায় কাৰণে অলপ দিগদাৰ হয় আৰু, উপায় নাই। কেতিয়াবা মই নিজৰ কাৰণে বনালে আপোনালোকক দেখাম। এইফালে বনাওঁতে আৰু এইফালে বেটিও আমনি কৰিলে, দেখিলে ন জ্বলিয়ে গলুমলু, এতিয়া উপায় নাই। মানুহজনে কৈছে কি খাবা, আজি মই চিকেন খাম দেই। খাই আহিলোঁ, লেগ পিচ 2টা লৈ আহিছে, মোলৈ এটা তালৈ এটা। লেগ পিচ আজি পিচখিনি বনাই ল'লোঁ, মিক্সিতে পিচিলোঁ, মছলাখিনি পিচি লৈ পিনি এইফালে বনাই হৈ গ'ল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাই থাকিম নতুন এটা টপিক লৈ। আৰু মোৰ ভিডিঅ'খিনি ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু বাই বাই, আপোনালোকেও শুই থাকক, আমিও শুই থাকোঁ। গুড নাইট।